নমস্কাৰ, মই এঞ্জেলা শৰ্মাই ধেমাজিৰ জুৰি আৰু বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। আজি আচলতে আপোনালোকৰ আগত নাগৰিকত্ব সংশোধনী বিধেয়কখন কিয় বিৰোধিতা কৰোঁ তাৰ যুক্তি দাঙি ধৰি থাকিবলৈ অহা নাই। প্ৰতিবাদ কৰি আহিছোঁ, যথেষ্ট ভাগৰো লাগি আছে। আপোনালোকৰ ওচৰত কেইটামান অনুৰোধ আছিল আৰু সেই অনুৰোধ কেইটালৈ আপোনালোকৰ মাজলৈ এনেদৰে আহিছোঁ। আপোনালোক সকলোৱে নিশ্চয় জানে যে অহা 15 তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ সৈতে জাপানৰ প্ৰধানমন্ত্ৰী আমাৰ অসমলৈ আহি আছে আৰু যাৰ বাবে গোটেই গুৱাহাটীখনক খুব ধুনীয়াকৈ সজোৱা হৈছে। কালিলৈকে বেকা হৈ পৰি থকা খুঁটা এটা আজি থিয় হৈ আছে আৰু আধা ঘণ্টাত বন গজাই ফুল ফুলাই দিছে। গোটেইখন মুঠতে একেবাৰে জকমকীয়া। কৰবাত যদি দামী দামী ৰঙৰ ব্যৱহাৰ কৰিছে, কৰবাত আকৌ চূণপানীও লগাইছে। আপোনালোকৰ ওচৰত কেইটামান অনুৰোধ। প্ৰথমটো অনুৰোধ সংবাদ মাধ্যমলৈ, এইকেইদিন আপোনালোকে যে বাতৰি পৰিৱেশন কৰিব সেয়া কিন্তু শুদ্ধ আৰু সত্য হ'ব লাগিব। কাৰণ আমি আগতেও দেখিছোঁ কৰবাত যদি কলা পতাকা প্ৰদৰ্শন কৰা হয়, বাতৰিত যদি লিখা হয় সেয়া কথা, অন্যফালে কিন্তু পৰিৱেশন কৰে যে সেয়া উষ্ম আদৰণি জনোৱা হৈছে। গতিকে শুদ্ধ আৰু সত্য বাতৰি আমি আপোনালোকৰ পৰা বিচাৰিম। আৰু আপোনালোকে পাহৰি নাযাব এইকেইদিনত যে অসমৰ জনগণৰ বুকুত একুৰা জুই জ্বলি আছে। এই কথা কিন্তু আপোনালোকে পাহৰি নাযাব। সেই বস্তুখিনি গাত দি কিন্তু আপোনালোকে জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ব্যস্ত হৈ নাথাকিব। আপোনালোকলৈ এয়া অনুৰোধ। কাৰণ সম্পূৰ্ণ পৰিকল্পনাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছে। কাৰণ জানে অসমীয়া মানুহৰ আৱেগৰ কথা যে কেইদিনমান আন্দোলন কৰি আছে, আমি যদি গুচি যাওঁ এইখিনি সময়ত গোটেই সংবাদ মাধ্যম আমাৰ লগত ব্যস্ত হৈ থাকিব। গতিকে এইখিনি সময়ত এনেও এই আৱেগিক মানুহখিনি এনেও ঠাণ্ডা হৈ পৰিব। গতিকে সেয়া কিন্তু আপোনালোকে হ'বলৈ দিব নোৱাৰিব। দ্বিতীয়টো অনুৰোধ শিল্পী সমাজলৈ। আপোনালোকক অনুৰোধ জনাম, আপোনালোকে কোনো কাৰণতে তাত অনুষ্ঠান পৰিৱেশন নকৰিব। বিহু আমাৰ আৱেগ। গতিকে এই বিহুটোক টকাৰ কাৰণে কাৰোবাৰ আগত নাচিবলৈ যোৱাটো খুব লাজৰ কথা। আপোনালোকে কিন্তু অনুষ্ঠান পৰিৱেশন নকৰিব। তৃতীয়টো অনুৰোধ অসমবাসী ৰাইজলৈ, আজিৰ পৰা আহকচোন আমি সংকল্পবদ্ধ হওঁ যে অসমীয়া ভাষাটোক আমি আজিৰ পৰা আৰু বেছিকৈ ভাল পাম, আৰু বেছিকৈ ব্যৱহাৰ কৰিম। অনুৰোধ জনাম, কোনো যাতে পোষ্টাৰ বেনাৰত বেলেগ ভাষাৰ ব্যৱহাৰ নহয়, কেৱল অসমীয়া ভাষাৰ ব্যৱহাৰ হওক। কাৰণ আমাক যিসকলে হাঁহি আছে যে আমি অসমীয়া ভাষাটোক নিজেই ব্যৱহাৰ নকৰোঁ, অথচ আমি ক'বলৈ যাওঁ আমাৰ ভাষা সংস্কৃতি হেৰাই যাব। কিন্তু তেওঁলোকক কৈছোঁ, ইংৰাজী ভাষা আমি ব্যৱহাৰ কৰোঁ, ইংৰাজী আমি শিকোঁ জ্ঞানৰ বাবে, কিন্তু অসমীয়া মাতৃভাষা আমাৰ প্ৰাণ। গতিকে অনুৰোধ জনাম প্ৰতিজন অসমবাসী ৰাইজলৈ, এগৰাকী অসমীয়া যুৱতীৰ এয়া অনুৰোধ। এই যি পৰিকল্পনাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিছে, সেই পৰিকল্পনাক কিন্তু পূৰ্ণ হ'বলৈ দিব নোৱাৰি। অসমীয়া ৰাইজ আজি যেনেকৈ জাগিছে, এয়া আৱেগিক জাগৰণ নহয়, এয়া বিবেকেৰে যুঁজাৰ সময়। গতিকে আপোনালোক সকলো যেনেকৈ ওলাই আহিছে, ওলাই আহক। আমিও এতিয়া আকৌ যাম, অনশনত বহিম নাগৰিকত্ব সংশোধনী বিধেয়কখন যিহেতু কোনোদিন সমৰ্থন কৰা নাছিলোঁ, সদায় বিৰোধিতাই কৰি আহিছোঁ আৰু বিৰোধিতা কৰি যাম। এই নাগৰিকত্ব সংশোধনী বিধেয়কখন তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। আৰু এগৰাকী যুৱতী হিচাপে আজিৰ দিনটোত আকৌ এবাৰ কৈছোঁ, অসমীয়া ভাষাটোক যিমান ভাল পাওঁ, অসমীয়া মাতৃভাষাক যিমান ভাল পাওঁ, তাৰ ওপৰত যদি কোনোবাই আঘাত কৰিবলৈ চেষ্টা কৰে, সেয়া কিন্তু আমি মনে মনে বহি নাথাকোঁ, প্ৰত্যুত্তৰ দিম। ইমান আৱেগিক আৰু ইমান দুৰ্বল বুলি আমাক নাভাবিব। জয় আই অসম।